সোনকালে মহাদেশ্য সোনকালে পৰিচয় দে নহ'লে এই ভূদৰখন প্ৰহাৰ কৰি তোৰ ভুঞ্জময় কৰিম খেদন পৰিচয় দে এই মহাহলে তোৰ বুকু ভেদ কৰাৰ আগতে পৰিচয় দে প্ৰহাৰ কৰি একো লাভ নাই আপোনালোকৰ অস্ত্ৰ সম্মানন কৰ তেন্তে কোন তই অতি সোনকালে পৰিচয় দে মই আপোনালোকৰ মানৱ পুত্ৰ মহাকাল মহাকাল কিন্তু কিন্তু অসময়ত তোমাৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ মহাকাল আপোনালোকে সৃষ্টি ৰক্ষাৰ ভাৰ দিছিল মনত পৰিছে মহাকাল কিন্তু অসমত তোমাৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ পৃথিৱী ৰক্ষণৰ ভাৰ আমাৰ ওপৰতে অৰ্পণ কৰিছিল এতিয়া সেই দায়িত্ব পালন কৰিবলৈ মই অপাৰগ প্ৰভু তাৰ কাৰণ পৃথিৱীতে অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰৰ দূৰ সীমাত উপনীত হৈছে ধৰ্মৰ নাম গুণ একেবাৰে নোহোৱা হৈছে অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে ধৰ্মই চিতা মিলাব নোৱাৰা হ'ল মই আৰু চাই থাকিব নোৱাৰো প্ৰভু মই আৰু চাই থাকিব নোৱাৰো তাৰ উপায় কি হব দি যোৱা মহাকাল তাৰ উপায় অতি ভয়ংকৰ হৈ উঠিব হয় প্ৰভু পৃথিৱীতে মহাপ্ৰলয়ৰ সূচনা হব হয় প্ৰভু পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীৰে সমগ্ৰ পৃথিৱী আগৰ শিক্ষা হয় ক্ষত জ্ঞান বিজ্ঞান সকলো পানীৰ তলত উত্তম প্ৰভু যাগ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদান্ত সকলো লুপ্ত হব পৃথিৱীত যদি প্ৰলয়ৰ সূচনা হয় তেন্তে মনুষ্যসকল কেনেদৰে বাচি থাকিব যথপিতা পৃথিৱীত আজি ধৰ্ম বুলি ক'বলৈ একো নাই সকলো অধৰ্মই গ্ৰাস কৰিলে মই চাই থাকিব নোৱাৰিম প্ৰভু মোৰ কাৰ্যকাল শেষ হৈ আহিছে গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য মহাকাল ইয়াৰ এটা উপায় তুমি আমাক দি যোৱা মহাকাল উপায় মহাকাল উপায় আছে পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰতে জম্বুদ্বীপৰ ৰজা সত্যব্ৰতে মহাধৰ্মপৰায়ণ সত্যব্ৰত তেওঁৰ দ্বাৰা আপুনি সৃষ্টি ৰক্ষা কৰিব পাৰিব আপুনি যিমানবিলাক বেদ বেদাংগ আছে সকলোখিনি ঈশ্বৰৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক আৰু দেৱাদিদেৱ ৰুদ্ৰই এই মহাপ্ৰলয়ৰ মাজত মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু মহাযজ্ঞ দিয়ে মূৰ লাগি উঠিব ধ্বংস কৰিব লাগিব মই কি কৰিব লাগিব মহাকাল হে প্ৰভু আপুনি সত্যব্ৰত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰে ৰূপ ধাৰণ কৰি সৃষ্টি ৰক্ষাৰ সকলো সামগ্ৰী উদ্ধাৰ কৰিব লাগে কিন্তু সাৱধান পাহৰি নাযাব